এইবাৰ আৰু তোৰ চিন্তা কৰিব নালাগে। এইবাৰ বল, তই কত ছোৱালী চালি না, এইবাৰ তোৰ বিয়াটো ফিক্স কৰাই আনিম, বল মোৰ লগত। বল বল, এইবাৰ কিবা এটা ব্যৱস্থা কৰি আহিবই লাগিব বুজিছ। হয় শুন, আগতে গৈ ৱাইন শ্বপৰ ওচৰত গাড়ীখন অলপ ৰখাবি, কোৱাৰ্টাৰ এটা লৈ ল'ব লাগিব। কোৱাৰ্টাৰ ৰ বাপেৰে, মদ আহিছা না, মদ খাই যাবি তই। নাই, মই মনে মনে এটা কোৱাৰ্টাৰ এটা লৈ স্প্ৰাইটৰ বটলত এটা সোমাই ল'ম বুজিছ। আৰে তই অলপ খাই ল'বি, খাই ল'লে কনফিডেন্ট লেভেলটো বাঢ়িব আমাৰ, বুজিছ নহয়, তেতিয়াহে কথা পাতিবৰ কাৰণে ভাল হ'ব। দে হ'ব দে, পিছে বল তেতিয়াহ'লে। অ'কে ব্ৰ। পাপাহঁত কোৱা, অহাতো তোমালোকৰ একো অসুবিধা হোৱা নাই? নাই নাই, একো অসুবিধা হোৱা নাই, আমি একদম ধুনীয়াকৈ আহি গৈছোঁ। ভালেই হৈছে আৰু আজি এনেও বতৰটো ভাল, লাহে লাহে কৰি আহি গৈছোঁ আৰু। নাই নাই, অসুবিধা পোৱা নাই, ধুনীয়াকৈ আহিছোঁ। তোমালোকে যিহেতু আমাৰ ছোৱালীজনীক চাবৰ কাৰণে আহিছা, তো মই কেইটামান কথা তোমালোকক কৈ থৈ দিওঁ। আমাৰ ছোৱালীজনীটো একেবাৰে সহজ সৰল, বুজিছানে? তাৰ মাকে ঢুকোৱাৰ পাছৰ পৰা মোৰ এইটোৱে এটা দায়িত্ব থাকি গ'ল, আৰু তাৰ বিয়াটো দিব পাৰিলে মই ৰক্ষা আৰু। ছোৱালী থাকিলে বাপেকৰ এটা টেনশ্যন থাকেই, কেতিয়া ছোৱালীটো বিয়া কৰি নিজে অলপ সঁহাৰি পাওঁ আৰু। ছোৱালীজনীক মাতক, এতিয়া আমি চাওঁ, পাছত কথাবিলাক আলোচনা কৰি থাকোঁ, নে কি কয়? হয় হয়, মাজনী ওলাই আহিবা তুমি। নমস্কাৰ। এই আমাৰ ছোৱালী। নমস্কাৰ নমস্কাৰ, পিছে তোমাৰ নামটো কি মাজনী? মোৰ নাম মিছ ৰুমি ডেকা। ঠিক আছে মাজনী, তুমি এতিয়া যোৱা। পিছে ছোৱালী বেয়া নহয়, ছোৱালী ভালেই লাগিছে, সহজ সৰল তাই, হয়নে? হয় হয়, ঠিকেই কৈছে। পিছে পাপাহঁত, তোমালোকৰ কিবা যৌতুক চৌতুকৰ কিবা আপত্তি আছে নেকি? থাকিলে কৈ দিবা মোক। মোৰ এটাই ছোৱালী, মই যিমানখিনি পাৰোঁ মইতো কৰিব লাগিবই দিয়াচোন। আমাৰ পিছে তেনেকুৱা একো নাই, চব আছেই আমাৰ, লাগিব লগা একো নাই। ল'ৰাটোৱে যদি এটা গাড়ী এটা পায় তেতিয়াহ'লে মানে বেছি দামী নহয়, নহ'লেও হ'ব, এল্টো এখন হ'লেও হ'ব, বুজিছেনে? পিছে আপোনাৰ কথা, আপোনাৰ ছোৱালী, বুজিছেনে নাই? দিলেও হ'ব, নিদিলেও হ'ব, আমাৰ তেনেকুৱা একো আপত্তি নাই, খালি কথাষাৰ খালি কৈহে থৈছোঁ আপোনাক দিয়ক। আজিকালি ইনষ্টলমেণ্টত ল'ব পাৰি নহয়, গোটেই পইচা একেলগে দিব নালাগে, তো মাহে মাহে কিস্তি হিচাপে দিলেই হ'ব। মোৰ লগৰ আছে নহয়, মই এতিয়াই ফোন কৰি দিম, মোৰ লগৰ আছে ইয়াত, মোৰ ৰমেনহঁতক ক'লেই হৈ যাব। হয় নেকি? পিছে ঠিক আছে, একো নাই বাৰু, মই তোমালোকক ফোন কৰি কিনে জনাম বাৰু, ঠিক আছে? এইবাৰ আৰু তোৰ চিন্তা কৰিব নালাগে, এইবাৰ তোৰ বিয়াটো হ'বই খাটাং, বুজিছ? আৰু ছোৱালীটোও ভাল, বাপেকৰ এটাই ছোৱালী, তোৰ টেনশ্যন আৰু নালাগে আৰু কৰিব, বুজিছ? পিছে ফোন কৰিম বুলি ক'লে, এতিয়াও ফোন কৰা নাই, কিবা ফোন কৰিছে নি তোক? নাই কৰা, কৰিব চাগে। মোৰ এটা ফোন আহিছে, মই ৰিচিভ কৰোঁ, কোনে বা কৰিছে? চোৰৰ বাচ্চা, তহঁতে মদ খাই কিনে বটল আমাৰ ঘৰৰ পদূলি মুখত পেলাই থৈ গৈছে, আৰু তহঁতক মই ছোৱালী দিম, আকৌ তহঁতৰ এলটো লাগে, তহঁতৰ বাপেকে মাল খাই বটল ক'ত পেলাই থৈ আহিছ তই? মই ছোৱালী ঘৰত চাব গৈছিলোঁ, সিহঁতৰ ঘৰৰ পদূলি মুখতে পেলাই থৈ আহিছিলোঁ। যা বাপে, আৰু তোৰ বিয়া কৰিব নালাগে, হ'ল আৰু এইটো বিয়াও তোৰ কেঞ্চেল হ'ল। বাপেকে, এইবাৰো মানে মোৰ বিয়াটো কেঞ্চেল হ'ল।